চিনি পালে নেকি আপোনালোকে? কনফাৰ্ম হৈ গৈছে। ডিম্বেশ্বৰে হয়? ডিম্বেশ্বৰ মছাহাৰী। আপুনি ডিম্বেশ্বৰৰ কি হয়? মই ডাঙৰ ককাই হয়। ডাঙৰ ককাই পুৰা চিনিব পাৰিছে? পুৰা চিনি। ডিম্বেশ্বৰ হয়? ডিম্বেশ্বৰ। যিটো কাপোৰ পিন্ধি সেই ফটো দেখুৱাইছিলে সেইবিলাক কাপোৰেদি বৰ্তমানো আছে। সেই কাপোৰেই আছে? জোতা নাই আৰু লং পেণ্ট নাই। জেকেটটো আছে। মানে ঘৰৰ পৰা যিটো কাপোৰ পিন্ধিছিলে সেইটোৱে কাপোৰ আছে? আপুনি নিশ্চিত হৈছে? একদম নিশ্চিত। মই এতিয়া বিচাৰোঁ মানে ন্যায় লাগে। কালি বোলে আমি ৭২ ঘণ্টা ৰাখিম বুলি কৈছে। ৭২ ঘণ্টাৰ ভিতৰত তাৰমানে নাৰাখিলে লাষ্টটো দিব নোৱাৰে বুলি কৈছে আৰু কি। গতিকে DNA টেষ্ট কৰাব বোলে। কালি DNA টেষ্ট কৰাৰ কাৰণে আমাক মাতিছে আৰু। এতিয়া আপুনি ডেড বডিটো কাৰ বুলি চিনাক্ত কৰিছে? একদম কনফাৰ্ম হৈ গৈছে ডিম্বেশ্বৰ মছাহাৰী। ডিম্বেশ্বৰ আপুনি চিনাক্ত কৰিছে? চিনাক্ত কৰিছোঁ। যিটো জেকেট পিন্ধিছে আৰু যিবিলাক চোলা পিন্ধিছে সেইবিলাক চব হয়। ডিম্বেশ্বৰৰ হয়? ডিম্বেশ্বৰৰ হয়। পুলিচক কৈছে হয় বুলি? কৈছোঁ। কি দাবী কৰিব? এতিয়া দাবীটো সেয়ে আমাক ন্যায় লাগে বৰ্তমান। ডেড বডিটো লাগে। ডেড বডিটো আৰু ৭২ ঘণ্টাৰ কাৰণে কি কাৰণত বা ৰাখিব এইটো ক'ব নাই। বৰ্তমান ইহঁতে মানিছেই। আপুনি যিহেতু দাদা হয় গোটেই চিনি পাইছে আৰু? চিনি পাইছে। এই ল'ৰাটোও আছে, সিও চিনি পাইছে। আমি একদম ঘূৰি ফাকি সম্পূৰ্ণ দেখি দি চাইছোঁ আৰু কি। পুৰা চিনাক্ত। কি ক'বা? তোমাৰ দেউতাক চিনি পাইছা নাই? চিঞৰ চিনি পাইছোঁ। চিনি পাই গ'লা? ডিম্বেশ্বৰে হয়? ডিম্বেশ্বৰে হয়। চব মিলি গৈছে? চব মিলি গৈছে। কাপোৰ দেখা পাইছোঁ আৰু মুখটো চাই দেখা পাইছোঁ। চেহেৰাটো চাই কনফাৰ্ম 100%। তুমি কি বিচাৰে? তুমি তাৰ ল'ৰা হৈ পেলাই কি বিচাৰে? আমাক আইন লাগে, ন্যায় লাগে। কেনেকৈ মানে একজন ভাইটি পৰি আছেতো ধান। গতিকে এইটো ডিম্বেশ্বৰ মছাহাৰীৰ মৃতদেহ হয়? কাৰ হয়? ডিম্বেশ্বৰ মছাহাৰী। কি হয় তোমাৰ? কনফাৰ্ম। তোমাৰ কি হয়? মোৰ দেউতা হয়। এতিয়া ডেড পৰিয়ালে চাইছে ন আপোনালোকে? তুমি মুখখন পুৰা চাইছা? চাইছে। হস্পিটেলত ৰাখিম বুলি কৈছে। কোনটো বা হস্পিটেলত ৰাখি থান। এতিয়া কি ক্ষতিপূৰণ দাবী কৰিব আপোনালোকে? মেজিষ্ট্ৰেটে কি কৈছে তোমালোকক? যিজন তাতে মেজিষ্ট্ৰেট আছে তেখেতে কি কৈছে তোমালোকক? মেজিষ্ট্ৰেটটো ইফালে কৈ আছে। কি কৈছে? ভালকে চাব পৰা নাই। কি কৈছে? গমেই পোৱা নাই একো? আপোনাক চাব মাতিছে নেকি? চাব মাতিছে আৰু আজি চাব নিদিলে নেকি? যেতিয়া আপোনালোক গোপন কৰিছিলে কেনেকৈ গম পালে যে আপোনাৰ ল'ৰা বুলি? সেইটো আমাকো লৈ গৈছে। কোনে লৈ গৈছিল আপোনাক? পুলিচ কেইটা। আজি গম পালে না? আজি চালেন নাই? আজি চালিৰা নাই? বাইদেউ আজি চাব দিলেন নাই? চাইছিলে, চোৱাটো চিনি পোৱা নাছিলে। চিনি পোৱা নাই? মুখখন চালেন নাই? মুখখন চব খুলি গৈছে, কেনেকৈ চিনি পাব? ল'ৰাৰ নিচিনা লাগিছে নাই? মানুহটো চালে আমাৰ ল'ৰাৰ নিচিনা দেখি পাই, মাথাবিলাক চালে, মুখটো চালে।